হেল্ল' এভৰিৱান, আজি এবিধ শাকেৰে আৰম্ভ কৰিলোঁ ভিডিঅ'টো। এবিধ শাক দ্ৰোণ শাক এইবিধ বনাম। আপোনালোকে কি কয় জনাবচোন। এয়া শাকটো মই ছিঙি আনিলোঁ। ছিঙি আনি ভাবিছোঁ বনাম আৰু চাওঁ। আজি বেছি একো দিবতো নালাগে। জনাবচোন আপোনালোকে কেনেকৈ বনায় এইটো শাকটো। মই ইয়াতে চিফ তেল আৰু অলপ নিমখ হালধি তেনেকৈ দিয়ে বনাম। একো বেলেগ নিদিওঁ আৰু পিঁয়াজ আদা নহৰু এইবোৰ নিদিওঁ। এনেকৈয়ে বনাম আজি। চাওঁ, এওঁ আছে আজি, সেইকাৰণে ভাবিছোঁ এওঁক অলপ শাক খুৱাওঁ। বাবু ক'ত খাব, ওলাই কৰি পেলাই দিয়ে। চাওঁ, চেষ্টা কৰোঁ খুৱাবলৈ। একেবাৰে ৰাতিপুৱাৰ ভাগৰ যিমান লেতেৰা থাকে, ঘৰৰ কাম, বাচন চাচন ধোৱা, চাওকচোন বাচন এইবিলাক এনেকুৱাকৈ থৈ দিছোঁ। এইবোৰ চাফা কৰিব আছে। এইবোৰ মাছ বেপাৰীটোৱে মাছ দি গৈছে। নাখাওঁ বুলি ক'লোঁ, নাই এওঁ আছে, মানে খাব মন গৈছে বোলে, সেইকাৰণে খাব। এতিয়া আৰু এইবোৰ ধুই পখালি বাচিব ভাজিব লাগিল। দেউতাককে বাবুকে এয়া খাব দিম। মগু স্কুলৰ পৰা আহি পালেহি। এতিয়া দুয়োটাকে দিওঁ আৰু মগু খাবৰ কাৰণে ক'লা নিমখেৰে। থেকেৰাৰে মাছ বনাইছোঁ। খুব টেষ্টি লাগিছে খাই পিনে। গৰমৰ কাৰণে খুব ভাল আৰু ন। মই জনা হৈছোঁ আৰু অলপ অলপ কৰি। অকণমান গধূলি সময় ওলাই গ'লোঁ বাহিৰলৈ। আজিলৈ ইমানতে, আৰু লগ পাম নতুন ভিডিঅ'ত। আজিলৈ বাই বাই। Shri Ram Jai Ram Jai Jai Ram, Shri Ram Jai Ram Jai Jai Ram.